আছে ইউটিউব চেনেলটাও আছে লগতে মৌচাক কিতাপখনত লেখনি দিয়ে নহয় লেখনি দিয়ে ঠিক আছে ছাৰে কিছুমান শ্বৰ্টকাট মেথড শিকাব তোমালোকে কি কৰিব লাগিব শিকিব লাগিব বহীত লিখি শিকি ল'ব লাগিব হ'বনে আমি কি কৰিছোঁ গণিতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে বিভিন্ন ঠাইত ঘূৰি ফুৰিছোঁ ইতিমধ্যে 5খন জিলাত 55টা ক্লাছ কৰিছোঁ তোমালোকৰ দিনৰ ছাত্ৰ ছাত্ৰীৰ মাজত গণিতৰ প্ৰচাৰৰ কাৰণে চেষ্টা কৰি আছোঁ আমাৰখিনি হ'ল কি বৈদিক গণিত আমি এনেই অংক যাদু বুলি কওঁ কিতাপো 2খন লিখিলোঁ বাৰু বাদ দি আছোঁ মই চাপ পঢ়া যদি গম পাবা তাতো অংক যাদুৰ সিদ্ধান্ত আছে আমি আজি যিবোৰ অংক কৰিম যোগ বিয়োগ পূৰণ হ'ল আমি পোনে পোনে উত্তৰ লিখিম পূৰণ কৰিলে 2 3 হয় নে বাৰু হৰণ কৰিলে বৰ দীঘল ছিষ্টেম হয় আমি সেইবোৰ নকৰোঁ একেবাৰে পোনে পোনে উত্তৰ কৰোঁ গতিকে এইখিনি কৰিবলৈ যাওঁতে তোমালোকে শিকিবলৈ যাওঁতে অলপ মন দি শিকিব লাগিব তেতিয়াহে মনত থাকিব হয় নহয় নহ'লেতো আৰু কথা পাতি থাকিলে বা কিবা কৰিলেতো মনত নাথাকিব গতিকে এইটো প্ৰচাৰ কৰিবৰ কাৰণে মই এই এনথেম ইয়ালৈ আহিছোঁ ইয়াৰ আগতে 5খন জিলাত ইতিমধ্যে ক্লাছ কৰিছোঁ তাৰে কিছু অংক তোমালোকে সভাজনৰ মই 150টা নিয়ম আছে ইনথেম এম ই স্কুলত অকল 10টা পাৰিলোঁ চাই তাৰমানে বস্তুটো তোমালোকে শিকাব লাগিব নহয় গতিকে অকণমান লাহে দিয়ে যাম আমি যিমান পাৰোঁ আগবাঢ়ি হ'ব তোমালোকে হয় তেতিয়া তোমালোকে বহি কলম উলিয়াই লওঁ দেখিবা মানে য'ত বহি আছে এতিয়া আছে তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ না জানো আচ্ছা আমি 1 নম্বৰ আৰম্ভ কৰিছোঁ একক যোগ একক সমান 10 10ক একে তাত যে শিকাইছিলোঁ সেইটো শিকাই লওঁ একক যোগ একক একক কেইটা যোগ কৰিলে কিমান হ'ব 10 হ'ব 10 কেইকে পাম 1 + 9 10 হ'লে হয় না তাৰপিছত 2 + 8 10 3 + 7 10 4 + 6 10 তাৰপিছত 5 + 5 10 ইয়াতে চোৱা কেইটা নিয়ম আছে 1 2 3 4 5টা নিয়ম হ'ব তথাপি আমি চেষ্টা কৰোঁ হ'বনে এতিয়া মই লিখিছোঁ ধৰি লোৱা 48 কিমান 48 এইটো 4টো কোন স্থানত আছে 10 এইটো আমি কৈছোঁ একক যোগ একক কিমান হ'ব 10 তাহলে এইটো তলত কি বহিব 2 বহিব কিমান বহিব 2 আকৌ কৈছোঁ 10ক একে এই 10ক ঠাইত কি বহিব 4 হয় না 4 বহিব তো এটা আমি পূৰণ কৰিম 48 × 42 দেখা হ'লনে এটা আমি পূৰণ কৰিম এনেকৈ আমি পূৰণ কৰিলে 2 কৰোঁ এতিয়া আমি পোনে পোনে কৰিম এতিয়া চোৱা এই একক স্থানৰ অংককেইটা পূৰণ কৰি দিব লাগে 2 8 গুণ 16 লিখিয়ে দিয়া 2 8 গুণ 16 এতিয়া ইয়াত 4 আছে ইয়াতো 4 আছে না ওপৰটো 1 বহাই লোৱা 4 আছে কি হ'ব 5 ঠিক আছে জানিবৰ কাৰণে কাটি কিনি 5 লিখি দিওঁ 4 ঠাইত আমি কি ধৰিম 5 এতিয়া 4 5 গুণ 4 5 যা 20 কিমান 20 ফোন কল এইটো হ'ব 2016 হলে 2016 2016
আমি ললো 63 ইনটু 60 কিমান হ'ব? কিমান? 7 হ'ব। কিমান হ'ব? আমি কৈছো একক স্থানৰ অংককেইটাৰ যোগফল কিমান? 10। আমি লিখি দিছো ইয়াত 7। এতিয়া কিমান হ'ব? 7 3 যা 21। এটা আমি লিখি 21। এতিয়া এই ওপৰটো আমি কি ধৰিম? 6 7 যা 42 6 7 যা 42 এটা তোমালোকৰ এটা দিছো দেই 71 79 পাইবা না 71 into 79 পাইছে নে? 5 6 ফিগাৰ লিখিব লাগে তুমি কি লিখিব লাগে? ডাবল ফিগাৰ। তাহলে 9 গুণ 9 9 9 9 লিখিলে নহব 0 9 দুটা ফিগাৰ লিখিব লাগিব ডাবল ফিগাৰ 0 9 56 তাৰপিছত এইটো 8 ধৰিলো 7 56 এনেকুৱা যিমান ডাঙৰ অংক দিয়ক সহজতে হৈ যাব। কোনোবাই যদি দি দিয়ে ধৰি লোৱা 124 into 126 কি লাইনছৰ অংক হ'ল। এতিয়া আমি এই 12 to 12 ধৰিম আৰু এইকেইটা প্লাছ কৰিলে 10 হয় নহয় 6 4 যা 24 এইটো 12 13 যা 156 কিমান 156 ইমান 3 লাইনটো আমি ঘপকে কৰিব লাগিব 156 আচ্ছা বিগ টেবুলখন মনত আছে না নাই যে আৰম্ভ কৰো বিগ টেবুলখন 11 11 যা 21 19 19 যা 361 ইমান ডাঙৰ নেওতাখন আমাৰ সকলোৱে মুখস্থ নাই মোৰ নাই কিন্তু আমি আজি এটা উপায় শিকিম এই উপায়টো আমি ঘপককে নেওতাখন কৰিব পাৰিম বুজিলে এতিয়া ধৰা লিখাছো 13 into 16 পাইছা প্ৰথমে এইটা পূৰণ কৰা 6 3 যা 18 18 কি কৰিব 8 1 কি হ'ব সকলে আজিকালি উপলা ফকলা নকৰে হাতত বহি পাই না হাতত থাকে ইংৰাজীত ইন হেণ্ড কয় তো হাতত থাকিলেই 1 আকৌ এবাৰ 6 3 18 8 হাতত থাকিলে 1 এটা পিছৰ কামটো চাবা দেই এটা পিছৰ কামটো তোমালোকে আন্ডাৰলাইন কৰিবা এই 6 টো আন্ডাৰলাইন কৰিবা এই 1 টো বাদ দিবা এই 30 টো আন্ডাৰলাইন কৰিবা এতিয়া তোমালোকে লিখিত থাকে নহয় আন্ডাৰলাইন কৰিছো ক'ত কৰিছো এটা 6 ত কৰিছো আৰু 13 ত কৰিছো এই 1 টো আমি নেগলেক্ট কৰিম কাম নাই আমি ইয়াক নেভাবো কি বেয়া লাগে হল আমি আন্ডাৰলাইন কি কৰো 6 আৰু 13 প্লাস কৰা 19 ইন হ্যান্ড 1 আসলে 20 হৈ গ'ল 20 লিখি দিয়া 20 পুরনো বোর্ডের দিতে উঠুন
বৰ্ণক যিটো হ'ল মনত থকা আটাইতকৈ সহজ নিয়ম এইটো। এতিয়া ধৰি লওক তোমাক দিলে 14 into 18 8 to 14 into 40. oh 32. very good narration কিমান 32 ইন হেণ্ড কিমান থাকিলে 3 থাকিলে এটা প্লাস 20 8 আৰু 14 22 25 এতিয়া তোমাৰ চিন্তা নকৰিবা লিখি দিলে পূৰণটো আহিয়ে যাব